নমস্কাৰ বন্ধুসকল, মই মিণ্টু কৰ্মী আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে নতুন গেজেটৰ বিষয়ে ভিডিঅ' লৈ অহা নাই। আজি মই আপোনালোকৰ কাৰণে এটা ফ্লাইট এক্সিডেণ্টৰ ভিডিঅ' লৈ আহিছোঁ। তেন্তে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাব। কেৰালাত হোৱা সংঘটিতটো বহুত ভয়ানক দৃশ্য এটা হয় বন্ধুসকল। ফ্লাইটখন ডুবাইৰ পৰা আহিছিলে কেৰালালৈ। কেৰালাত এয়াৰপৰ্টত লেণ্ডিং কৰোঁতে ফ্লাইটখন ক্ৰেছ হৈ যায়। বন্ধুসকল, ফ্লাইটখন এবাৰ নহয় দুবাৰ ট্ৰাই কৰিলে লেণ্ডিং কৰিবৰ কাৰণে, আৰু বৰষুণ বতৰ হোৱাৰ কাৰণে ফ্লাইটৰ ৰাস্তাখন বৰষুণৰ পানী বা পিছল হৈ যায়। ছেকেণ্ড টাইম লেণ্ডিং কৰাৰ সময়ত ফ্লাইটখন ক্ৰেছ হৈ যায়। ফ্লাইটখন এক্সিডেণ্ট হোৱাৰ পিছত 18 জনৰ মৃত্যু হৈ যায় আৰু 127 জনৰ এতিয়া হস্পিটেলত ট্ৰিটমেণ্ট বৰ্তমান চলি আছে। তাৰে মাজত এটা পেচেঞ্জাৰ কৰোণা পজিটিভ ওলাইছে আৰু এতিয়া যিবোৰ পেচেঞ্জাৰ ট্ৰিটমেণ্ট কৰা হৈ আছে তেওঁলোকক কৰোণাৰো ট্ৰিটমেণ্ট কৰা হ'ব, মানে টেষ্ট কৰা হ'ব। ইতিমধ্যে গম পাইছোঁ যে কেৰালা চৰকাৰে পেচেঞ্জাৰক 10 লাখকৈ সাহায্য আগবঢ়াব। ফ্লাইটখন দীপক সাথে নামৰ পাইলটে চলাই আছিলে। তাৰে দুটা ফ্লাইটৰ পাইলটে মৃত্যু সন্মুখত যাবলগীয়া হ'ল। এই দৃশ্যটো সঁচাকৈ এটা ভয়ানক দৃশ্য। ডুবাইৰ পৰা পেচেঞ্জাৰবোৰ নিজৰ ঘৰলৈ উভতি আহিছিল। কিছুমানে নিজৰ জব নোহোৱাৰ কাৰণে, কিছুমানে কৰোণাৰ ভয়তে কিছুমান নিজৰ দেশলৈ উভতি আহিছিলে। তেনেকুৱা অৱস্থাত এনেকুৱা ধৰণৰ এটা সংঘটিত হয়। ফ্লাইটৰ পাইলটবোৰে এবাৰ নহয় দুবাৰ চেষ্টা কৰিলে লেণ্ডিং কৰাবৰ কাৰণে, কিন্তু তেওঁলোকে চেষ্টা কৰাৰ পিছতো এনেকুৱা ধৰণৰ এটা সংঘটিত হয়। তেওঁলোকৰ চেষ্টাটো আছিলে যে আমি কোনোমতে প্লেনখন লেণ্ড কৰিব পাৰিম বুলি। বন্ধুসকল, তেওঁলোকৰ সাহসৰ কাৰণে এটা আপোনালোকে জয় হিন্দ বুলি কমেণ্ট কৰিব। সঁচাকৈ ইণ্ডিয়া চৰকাৰক এতিয়া ইণ্ডিয়াৰ পাইলটবোৰে প্ৰমাণ কৰি দিলে যে তেওঁলোকে সাহসীয়াল পাইলট হয় বুলি। আৰু বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লগতে বেল আইকন দবাবলৈ নাপাহৰিব। আজিলৈ ইমানে। জয় অসম।